दोस्तो আজি মই আপোনালোকক জনাবলৈ আহিছো Vivo মোবাইলত থকা কিছুমান হিডেন ফিচাৰ্ছৰ কথা এটো মোবাইল Vivo 721 তো এটোৰ বিষয়ে ভিডিঅ'ত থকা কিছুমান হিডেন ফিচাৰ্ছৰ বিষয়ে জনাব বিচাৰিছো ফ্ল্যাশ লাইট আপোনালোকে হয়তো মোবাইলৰ স্ক্ৰিনত যায় নহলে তলৰ পৰা স্ৱাইপ কৰি পেলাই ফ্ল্যাশ লাইট অপচনটো অন কৰে তেতিয়া ফ্ল্যাশ লাইট জ্বলে আজি মই আপোনালোকক দেখাম যে জাস্ট মোবাইলটো কৰি দুবাৰ এনেকৈ লৰাই দিয়াৰ পিছতে ফ্ল্যাশ লাইট অন হয় দেখিছে ফ্ল্যাশ লাইট অন আগো চাব জাস্ট দুবাৰ লৰাই দিয়াৰ পিছতে ফ্ল্যাশ লাইট অন হৈ যায় বলক এটুনো কেনেকৈ হল মই আপোনালোকক দেখাও তো হক ভিডিঅ'টো আৰম্ভ কৰো হে দোস্তো আজি মই আপোনালোকক দেখাম Vivo মোবাইলত থকা কিছুমান হিডেন ফিচাৰ্ছ বলক ফাৰ্স্টে আমি মোবাইলটো অন কৰি লোৱাৰ পিছত আমি যাব লাগিব সেটিংছত আমি ক্লিক কৰি দিলো সেটিংছত ক্লিক কৰি দিয়াৰ পাছত আমি যাব লাগিব স্মাৰ্ট মোশনত গৈ তাত আছে স্মাৰ্ট উইক ইয়াৰ অপাৰেশ্যন স্মাৰ্ট টাৰ্ন অন অফ স্ক্ৰিন স্মাৰ্ট কল এইবিলাক পৰৱৰ্তী ভিডিঅ'ত মই দেখাই যাম এতিয়া আমি আহো ফ্ল্যাশ লাইটৰলৈ ইয়াত লিখা আছে চেক টু টাৰ্ন অন দা ফ্ল্যাশ লাইট এটো যেতিয়া মই এনেকৈ অন কৰি দিম অন কৰি দিয়াৰ পিছত হ'ব কি যেতিয়া মই মোবাইলটো লৰাই দিম একো সুইচ নিটিপাকৈ একো এপত নোযোৱাকৈ অটোমেটিকলি ফ্ল্যাশ লাইটটো জ্বলি যাব এই ভিডিঅ'টো অকল মই যোনে নাজানে মই তেওঁলোকৰ কাৰণেহে বনাইছো যোনে জানে তো মোৰ ভিডিঅ'টো চাই যদি ভাল পায় শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু যোনে নাজানে নিজে ট্ৰাই কৰি চাব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ